গাইজ চাওক, এই বয়সত এইজনী বুঢ়ী তিৰোতাই এনেকৈ দোকান দি খাব লগা হৈছে, মানে নিজে বেপাৰ কৰি খাব লগা হৈছে। তো গাইজ মানে দেখিলে বেয়াই লাগে আৰু। তো গাইজ চাওকচোন কেনে অৱস্থা। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। গাইজ কি খবৰ? তো গাইজ মোৰ খবৰ ভালে বৰ্তমান। তো আপোনালোকৰ খবৰ কেনে জনাব কমেণ্ট কৰি। तो गाइस देखो ये भोसड़ी वाला। তো গাইছ এইটো বিল্ডিঙতে আমি থাকোঁ। তো থকাৰ কাৰণে কোনো ভাড়া নলয় বাৰু। তো গাইছ মানে ধৰা আমি নিজে বনাইতো এনেকুৱা আৰু মানে বিল্ডিঙত থাকিব নোৱাৰিমেই মানে এই জন্মত। তো হ'লেও মানে ফিলিংছটো পালোঁ আৰু বেলেগত থাকি হ'লেও। তো কেনে লাগিছে জনাব। বহুত তেজ হৈ ৰহা হে। গাইছ মানে ডিউটিতে আছিলোঁ, তো কিবা কামত বাহিৰলৈ ওলাই আহিছিলোঁ। তো ভাবিলোঁ বহুত দিন ভিডিঅ' বনোৱা নাই, তো বনাই দিওঁ আৰু যিকোনো নহওক কিবা এটা। তো গাইছ মানে আৰু তামিলনাডুৰ মানে কিবা কিবি আৰু মানে ভিডিঅ' কৰিছোঁ। তো গাইছ ভিডিঅ'টো চাই থাকিব শেষলৈকে। গাইছ গাড়ীখন চাওকচোন, চাওক না কেনেকুৱা গাড়ী। তো এইখন মানে RX 100ৰ আগৰ সেইখিনি কাটি লৈ কেনে বনাইছে যেন পাইছোঁ আৰু পিছৰখিনি দেখি তেনেকুৱা যেন লাগিছে। আপোনালোকক চাওকচোন কি গাড়ী বাৰু, জনাব যদি গম পাইছে। গাইছ মানে মই ইয়াতে থাকি এটা কথা অনুমান কৰিছোঁ যে ইয়াতে আগৰ দিনৰ মানে বা অল্ড মডেলৰ গাড়ীবিলাক বেছি চলে। তো আমাৰ মানে অসমৰ নিচিনাকৈ মানে নতুন বাইক বা KTM বিলাক মানে ইমান দেখাই পোৱা নাযায় ইয়াতে। তো মানে পুৰণা গাড়ী বোলে পুৰণা গাড়ীবোৰ ইয়াত বেছিকৈ দেখা যায় মানে। তো মিছা ক'লে কিডালনো হ'ব। তো মানে কোম্পানীৰ কিবা এটা বস্তু জ্বালাই মাৰিব লৈ আহিছিলোঁ মানে দোকানত। তো মানে তাৰপিছত অলপ সময় মানে ৰেষ্ট পালোঁ। তো ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ মানে আৰু চেনেলটোত বহুত দিন ভিডিঅ' দিব পৰা নাই মানে আৰু গাইছ। তো গাইছ এইটোৱে মানে মই কাম কৰি থকা কোম্পানীটো, ইয়াতে মানে কাপোৰবিলাক বোৱা হয়, কাপোৰ বোৱা মেচিন। তো গাইছ বেছি দেখুৱাব নোৱাৰিম মানে আৰু পাৰ্মিশ্যন নহ'লে ভিডিঅ' বনাব নোৱাৰিতো। বাই বাই।